নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু খুবেই চৰ্চিত বিষয় এটা লৈ আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মোক জনাব আচলতে বিষয়টো খুব গুৰুত্বপূৰ্ণ। কালিৰ পৰা দেখিবলৈ পাইছোঁ এইকেইদিন ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈছে বিষয়টো যে অসমত জন্ম হৈছিল লিঅ'নেল মেছি আৰু ইতিমধ্যে যিহেতু ফুটবলৰ মহাৰণ সমাপ্ত হোৱাৰ পিছত এই বিষয়টো চৰ্চা লৈ আহিছে আৰু সাংসদ আব্দুল খালেক ডাঙৰীয়াই এই বিষয়টো উত্থাপন কৰিছিল যে অসমত জন্ম হৈছিল লিঅ'নেল মেছিৰ। আৰু তেওঁ যেতিয়া আৰ্জেণ্টিনাই খেলত জয়লাভ কৰাৰ পিছত তেওঁ টুইট কৰিছিল যে তেওঁ লিঅ'নেল মেছিক ধন্যবাদ জনাইছিল, লগতে অসমৰ সৈতে সম্পৰ্ক থকাৰ বুলিও তেওঁ টুইটত জনাইছিল। আৰু তাৰপিছত এতিয়া দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে ছ'চিয়েল মিডিয়াত এটা সাংঘাতিক সলকনিৰ সৃষ্টি হৈছে। আচলতে আপোনালোকে কল্পনা কৰকচোন, সঁচাকৈ যদি লিঅ'নেল মেছিৰ জন্ম অসমত হ'লহেঁতেন তেন্তে কেনেকুৱা হ'লহেঁতেন? অসমৰ খেলুৱৈসকলৰ ওপৰত সেই প্ৰভাৱটো পৰিলহেঁতেন নে নপৰিলহেঁতেন? ফুটবলৰ ক্ষেত্ৰত বিশেষকৈ পৰিলহেঁতেন নে নপৰিলহেঁতেন? গতিকে মই ফুটবল নেখেলোঁ, কিন্তু আজি এই ফুটবলটো লৈ মই আজি খেলপথাৰত নামিছোঁ। আৰু মোৰ পিছফালে দেখিছে নহয়, মেইন যিসকল প্লেয়াৰসকলে কিন্তু ইয়াত খেলি আছে, কিন্তু মই মেইন প্লেয়াৰ যে নহয় সেইকাৰণে মই ছাইডত খেলিছোঁ। আৰু মই মেইন প্লেয়াৰ নোহোৱাৰ প্ৰমাণটো মোৰ পেটটোৱে দিব। ফুটবলটো আৰু মোৰ পেটটো প্ৰায় একেই নিচিনা, গতিকে মই মেইন প্লেয়াৰ নহয় বুলি আপোনালোকে গমেই পাইছে। কিন্তু মই এই বিষয়টো যিটো বিষয় মানে লিঅ'নেল মেছিৰ জন্ম হৈছিল অসমত, সেই বিষয়ে অকণমান আলোচনা কৰিম। ইয়াত প্লেয়াৰসকল আছে, প্লেয়াৰসকলৰ সৈতে আলোচনা কৰিম আৰু এই বিষয়টো আলোচনা কৰি আচলতে প্লেয়াৰসকলে কি তেওঁলোকে মতামত আগবঢ়ায় সেইটো আপোনালোকৰ আগত জনাম বুলিহে আজি ফিল্ডলৈ আহিলোঁ। আজি আলোচনা কৰিম লিঅ'নেল মেছিৰ প্ৰকৃততে জন্ম ক'ত হৈছিল আৰু সঁচাকৈ লিঅ'নেল মেছি যদি অসমত জন্ম হ'লহেঁতেন তেনেহ'লে ফুটবলৰ ক্ষেত্ৰত অসমখন ভাৰতখন কেনেকুৱা হ'লহেঁতেন। ঠিক আছে, ব'লক খেলপথাৰৰ মাজলৈ যাম, খেলুৱৈসকলৰ মতামত আপোনালোকক জনাম। মই যে প্লেয়াৰ নহয় সেই কথাটো ইতিমধ্যে আপোনালোকক কৈছোঁ, কাৰণ ফুটবলটো আৰু মোৰ পেটটো একেই, আপোনালোকে দেখিয়ে ধৰিব পাৰিছে। আৰু সেইকাৰণে আজি বিষয়টো মানে যদি মই প্লেয়াৰ নহয় এই ফুটবলৰ খেলৰ ফিল্ডৰ মাজত আহিছোঁ আৰু বিষয়টো আলোচনা কৰি আছোঁ। মই কৈছোঁ আপোনালোকক মতামত জনাম, আচলতে ৰাইজে কি বুলি কয়, খেলুৱৈসকলে কি বুলি কয়, মতামত জনাম। আৰু এতিয়া দেখিছেনে প্লেয়াৰসকলে খুব সুন্দৰকৈ খেলি আছে। প্ৰকৃততে লিঅ'নেল মেছিৰ জন্ম হৈছিল ক'ত? বিষয়টো আপোনালোকে কনফিউজ নহয় জানো? ময়ো কনফিউজ। আচলতে মই ভাবিছোঁ কি সঁচাকৈ লিঅ'নেল মেছিৰ অসমত জন্ম হৈছিল নেকি বাৰু? যেতিয়া আব্দুল খালেক ডাঙৰীয়াই এই কথাটো ক'লে, সাংসদগৰাকীয়ে যেতিয়া এই কথাটো ক'লে, মই কনফিউজ হৈ গ'লোঁ নিজকে যে সঁচাকৈ হয়নে নহয়। হ'বও পাৰে, যদি হয় তেনেহ'লে ফুটবল ক্ষেত্ৰখন অসমত কিয় পিছ পৰি আছে? কথা পাতিম, ইয়াত খেলুৱৈসকল আছে। খেলিব আহিছে নহয়? খুবেই চৰ্চিত এটা বিষয় এইকেইদিন একদম ছ'চিয়েল মিডিয়াত পূৰা চৰ্চা চলি আছে যে লিঅ'নেল মেছিৰ জন্ম অসমত। হয়, এতিয়া মানে আৰু কি বুলি ক'ম আৰু মানে কোনোবা আৰু নিজৰ ব্যক্তিগত মন্তব্য দিছে আৰু যদি হ'লেহেঁতেন আমাৰ কাৰণে ভাল হ'লহেঁতেন, বহুত এটা ভাল কথা হ'লেহেঁতেন। আমাৰ প্ৰজন্মৰ কাৰণে বহুত শিকিব পাৰিলোঁ, জানিব পাৰিলোঁ হয়, আমাৰ কাৰণে বহুত ভাল হ'লহেঁতেন। আমি অসম লাকি বুলি ভাবিলোঁ হয়, সঁচা কথা। এটা শক্তিশালী টীম ওলালে, বহুত শক্তিশালী মানে কি আৰু এইটো মানে এতিয়া জানেই এইটো ৱৰ্ল্ডৰ তাৰকা, এইটো এইজন মেছি যিজন মেছিটো ৱৰ্ল্ডৰ তাৰকা হয় না, আমাৰ কাৰণে বহুত লাকি আৰু মানে যদি সঁচাকৈ হ'লহেঁতেন। এনেই ভাবিছেনে বাৰু কথাটো যেতিয়া কৈছে যে কেতিয়া কল্পনা লাগেনে বাৰু যে হয় নেকি বাৰু? কনফিউজ তেনেকুৱা পৰিছে নেকি আপুনি? নাই সেনেকুৱাতো এইটো আমি যিহেতু আমি জানা শুনা আমি গম পাওঁ যে বাতৰি চাই থাকোঁ, যিহেতু আমি গোটেই অলপ হ'লেও আমি অলপ গম পাওঁ আৰু অনুমান পাওঁ ক'তকৈ এইটো মিছা, এইটো কাল্পনিক বুলি ক'ব লাগিব। আৰু নহ'ব যে সেনেকুৱা ধৰণৰ ছেইম মানুহ যে নহ'ব সেইটো আমি মানে এনেকুৱা কোনো হেৰি নাই, হ'ব পাৰে মেছিৰ নিচিনা মানুহ যে নোলাব এনেকুৱা কথা নাই, ওলাব পাৰে। আমাৰ এইটো চেষ্টাৰটো জানে, চেষ্টাৰ অসাধ্য একো নাই। যদি সঁচাকৈ হ'লহেঁতেন তেন্তে কি হ'লহেঁতেন অসমখন? কি কোৱা হ'লহেঁতেন মানুহ মানে কি বুলি ক'ম, এটা মানে বেলেগ এটা মানে হাৱা বতাহত মানে কিবা এটা হৈ থাকিলে ফুটবলে ফূৰ্তি লাগি আছে ফূৰ্তি মানে ফুটবল উৰি থাকিলেহেঁতেন মানে আকাশে বতাহে নিউজে বাতৰি মোবাইল চোবাইল বেলিলেই কালে মানে ফুটবল হৈ থাকিলে। ৱৰ্ল্ড কাপটো এবাৰ অসমতে আহিলেহেঁতেন নেকি? পূৰা একদম কোনো কথাই নাই এইটো আৰু মানে এবাৰ ৱৰ্ল্ড কাপ পালেহেঁতেন এইটো আৰু কি আৰু মানে কিমান ভাল লাগিলেহেঁতেন। বাপৰে বাপ, কিমান মিলিয়ন ছাবস্ক্ৰাইবাৰ মেছিৰ, অনুৰাগী কিমান গম পায় নিশ্চয়। তো সেই ক্ষেত্ৰত যে ক'ব পাৰি মেছি যদি হোৱাহেঁতেন মানে আৰু কি বুলি ক'ম, ধামাকা আৰু এতিয়া কথাটো হ'ল মানে এনেকুৱা যে আব্দুল খালেক ডাঙৰীয়াই কোৱা কথাটো প্ৰকৃততে সঁচা হওক বা মিছা হওক যে লিঅ'নেল মেছিৰ জন্ম অসমত, এই কথাটো সঁচা হওক বা মিছা হওক আমাৰ কোনো কথা নাই, একো কথা নাই। কাৰণ লিঅ'নেল মেছি যদি জন্ম অসমত হ'লহেঁতেন সেইখন মানে অসমৰ লগতে ভাৰতৰ লোকসকলৰ বাবে কপাল নহয় যেন চোতাল হ'লহেঁতেন। উল্টাকৈ কৈছোঁ, চোতাল নহয় যেন কপাল হ'লহেঁতেন। যিয়ে নহওক মানে ভাগ্য ফুলহেঁতেন আৰু এইবাৰো ৱৰ্ল্ড কাপত ভাৰতে তাত স্থান লাভ কৰিব পাৰিলেহেঁতেন, ভাৰতে খেলিব পাৰিলেহেঁতেন। এতিয়া কথাটো হ'ল কি, অসমত হওক নহওক
কিন্তু যদি অসমত জন্ম হৈছে বুলি ভাবিলে একদম কল্পনাটো কৰিলে খুব মনটো ভাল লাগে, আপোনালোকৰো ভালেই লাগিব। যিয়ে নহওক, মই এইটো ক'ব বিচাৰিছোঁ যে অসমৰ পৰা বা ভাৰতৰ প্ৰতিখন ৰাজ্যৰ পৰা একোজন লিঅ'নেল মেছি ওলোৱাটো বৰ্তমান সময়ত সময় আহি পৰিছে। কাৰণ মই খেলুৱৈ নহয়, কিন্তু মই খেলুৱৈ নহয়, তাৰ মাজতে মোৰ মনৰ ভাৱটো আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। কাৰণ ভাৰতৰ স্থান যদি আপোনালোকে ফুটবলৰ জগতত চাব যায় যথেষ্ট পিছপৰা, যথেষ্ট পিছত আছে ভাৰতৰ স্থানটো। আৰু সেইকাৰণে কৈছোঁ প্ৰতিখন ৰাজ্যৰ পৰা যদি একোজন লিঅ'নেল মেছি বচোৱা যায় তেনেহ'লে নিশ্চয় এটা শক্তিশালী ফুটবল টীম গঠন হ'ব পাৰে। সেইকাৰণে কৈছোঁ। আৰু আব্দুল খালেক ডাঙৰীয়াই হয়তো কথাটো তেওঁ বেয়াকৈ ভাবি কোৱা নাছিল, তেওঁ এটা পজিটিভ চিন্তা কৰি সাংসদগৰাকীয়ে এই কথাটো কৈছিল যে প্ৰকৃততে লিঅ'নেল মেছি জন্ম হৈছিল অসমত বুলি। আৰু সেইকাৰণে মই কৈছোঁ যে বৰ্তমান সময়ত সময় আহি পৰিছে প্ৰতিখন ৰাজ্যৰ পৰা একোজন লিঅ'নেল মেছি বাছি ওলোৱাৰ, আৰু বাছি ওলাব লাগে। তেতিয়াহ'লেহে আগন্তুক দিনত হয়তো ভাৰতে ৱৰ্ল্ড কাপ খেলিবলৈ স্থান পাব পাৰে, ৱৰ্ল্ড কাপত খেল খেলিব পাৰে। আৰু সেইকাৰণে কৈছোঁ লিঅ'নেল মেছি বৰ্তমান সময়ত ইয়াত বহুত লিঅ'নেল মেছি আছে। 10 নম্বৰ জাৰ্চি দেখিছে নহয়, 10 নম্বৰ জাৰ্চি পিন্ধি খেলিও আছে প্লেয়াৰসকলে। গতিকে এখন গাঁৱত লিঅ'নেল মেছি সোমাই আছে, কিন্তু হয়তো আপোনালোকে নাজানে, ময়ো নাজানো। ভৱিষ্যতে ভাৰতত লিঅ'নেল মেছি ওলাই যাব পাৰে। সেইকাৰণে কৈছোঁ চৰকাৰে এই ব্যৱস্থাটোত মানে বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত ভাৰতত যথেষ্ট গুৰুত্ব দিব লাগে, অসমত গুৰুত্ব দিব লাগে। তেতিয়াহে এইসকল খেলুৱৈৰ মাজৰ পৰা একোজন লিঅ'নেল মেছি পোৱা যাব আৰু ভাৰতে আগন্তুক দিনত ফুটবল খেলিব পাৰিব। বুজি পাইছে নহয়?